চাউলৰ গুড়ি লৈছোঁ 1 কেজি আৰু এইটো গিলাচেৰে মই 1 গিলাচ লৈছোঁ ময়দা আৰু 1 গিলাচ লৈছোঁ চুজি। একেটা গিলাচেৰে মই 1 গিলাচ চেনি লৈছোঁ। ডাঙৰ চামুচেৰে 1 চামুচ বেকিং পাউডাৰ। তাৰপিছত ভালদৰে এইখিনি মিক্স কৰি লৈছোঁ। গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব। কুহুমীয়া গৰম পানী লৈছোঁ। চাব যাতে পানীখিনি একেবাৰতে ঢালি নিদিয়ে, অলপ অলপ কৰি পানীখিনি ঢালি ঢালি মিক্স কৰিব। অলপ অলপকৈ পানী দি মিক্স কৰি ল'ব। বেছিকৈ পানী দি দিলে বেয়া হ'ব, বেছি ঢিলা হৈ যাব নহ'লে বস্তুটো। মই এনেদৰে অলপ অলপকৈ পানী দিয়ে মিক্স কৰি আছোঁ। এয়া দেখিছে এনেদৰে হৈছে আৰু অলপ পানীৰ প্ৰয়োজন হ'ব। অলপ পানী দি মই ভালদৰে এইখিনি ফেটি ল'ম। ভালদৰে ফেটি ল'ব যাতে পিঠাগুড়িখিনি গোটা গোটা হৈ নাথাকে। একদম ধুনীয়াকৈ যাতে বেটাৰটো বনে। এয়া মোৰ বেটাৰটো ৰেডি হৈছে। এইখিনি মই এতিয়া 2 ঘণ্টামানৰ কাৰণে ঢাকি ৰাখি থ'ম। এনেকুৱাকৈ আপোনালোকে বনাই ল'ব লাগিব। এতিয়া মই কেৰাহীত তেল গৰম কৰিছোঁ। দেখিছেনে আপোনালোকে, মই মাজত এটা গোল বস্তু দি লৈছোঁ, সেইটো চাইকেলৰ টিলিঙা হয়। এনেকুৱা গধুৰ বস্তু কিবা মাজত দি ল'ব লাগে, তেতিয়াহে গোল হয় পিঠাটো। আৰু মই এটা চুপি লৈছোঁ আৰু চুপিটোৰ যিটো জোঙা অংশ সেইটো কাটি লৈছোঁ। চুপিটোৱেদি আপোনালোকে এনেদৰে গোল কৰি দিব আৰু এডাল শলা ল'ব আপোনালোকে, সেইডাল দিয়ে পাল্টি কৰিব পিঠাটো। এনেদৰে চুপিটো দি মই লাহেকৈ দি গোল কৰি দিছোঁ। এটা চাইডে সম্পূৰ্ণ ৰঙা হ'বলৈ দিব, তাৰপিছতহে আপোনালোকে লাঠিডালৰ সহায়ত পিঠাটো উলটিয়াই দিব। ৰঙচুৱা হৈছে মানে পিঠাটো প্ৰায় হৈছে। এনেকৈ লাঠিডালৰ সহায়তে মই পিঠাটো উলিয়াই দিছোঁ তেলৰ পৰা, আৰু তেলখিনি অকণমান নিগৰিবলৈ দিছোঁ। এনেদৰে মই পিঠাখিনি বনাই লৈছোঁ। এয়া মোৰ চেল ৰুটি ৰেডি। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে, বনাবলৈ বেছি কষ্ট নহয়, খাবলৈ কিন্তু বহুত টেষ্টি হয়। ঘৰতে ট্ৰাই কৰি চাব।